ইয়াত ফ্ৰী একদম গম পাইছো নামিম কেনেকে এতিয়া ইহঁতে নামিব মই একদম দৌৰি আহি গ'লো ब्रेक लगाओ रे गोविंद ब्रेक लगाना नहीं तो गिर जाएगा इतना डरता है इतना फाड़ के आया है हम चढ़े उतरेंगे नमस्कार बंधुসকল गुड मॉर्निंग সকলোকে ইণ্ডিপেণ্ডেন্স ডে শুভেচ্ছা জনাইছোঁ আৰু এতিয়া আমি ৰেডি হৈ গৈছোঁ বাইক আছে স্কুটি আছে আৰু ল'ৰা আছিলে কিন্তু ইহঁতে নোলালে আৰু এজন লগৰ আহি আছে আৰু আমাৰ লগত দাদা আছে এজন দাদা এইটো লগৰ আৰু আমাৰ বাইকখিনি গোটেইখিনি ৰেডি হৈ আছে স্কুটিও পতাকাখন কালিয়ে লগাই ল'লোঁ লগাই কিনে গিয়াৰ চিয়াৰ চব পিন্ধি আছোঁ চব নহয় মানে অকল নি গিয়াৰ আছে বাছ এইকেইটাই আমি এতিয়া ওলাম ৰয়িঙলৈ আপোনালোকে ভিডিঅ'টো চাই থাকক আজি যিহেতু স্বাধীনতা দিৱসৰ উপলক্ষে আমি এটা ৰাইড মানে নিজৰ ফালৰ পৰা ৰাইড এটা ওলাইছোঁ বেছি মানুহ নাই দুজন মানুহ টোটেল চাৰিজন মানুহ আছোঁ চাৰিজন মানুহ মিলি এতিয়া ৰাইড কৰিম আৰু মানুহ ল'ৰাখিনি নোলালে মানে সিহঁতে কিছুমানে বেলেগত ৰাইডত গ'লগৈ এতিয়া ত' বন্ধুসকল আমাৰ লগৰটো আহি আছে লগৰটো আহি আছে তাৰপিছত আমি ওলাই যাম এতিয়া আৰু আপোনালোকে যদি ফেচবুকত ভিডিঅ'টো চাই আছে তো ফ'ল' কৰি দিব লাইক কৰি দিব কমেণ্ট কৰি দিব শ্বেয়াৰ কৰি দিব আৰু যদি আপুনি ইউটিউবত চাই আছে তো ছাবস্ক্ৰাইব জৰুৰ কৰি দিব হৈ গ'ল আমাৰ ৰেডি এখন দাদাৰ স্কুটি এইখন মোৰ চাৰ্ক ৰেডি চ' এতিয়া আৰম্ভ কৰোঁ ৰাইড गुंडा कोयला माफिया ये बड़ी अच्छी बात कही आप जम्बूरा তো এতিয়া সময় আছে 9:23 9:23 হৈছে এতিয়া আমি ওলাওঁ বহুত দেৰি হৈ গ'ল আমাৰ মোবাইল हम चले पहाड़ पे नौकरी जाए बाहर में हम चले पहाड़ में चलो বন্ধুসকল এতিয়া আমি আমাৰতো বাইক পুৰা ফুল আছে তেল লগৰকেইটা গৈছে পেট্ৰল পাম্পত ৰখি লওঁ আমি এতিয়া মোবাইল হয় যিহেতু এংগলটো ইমান ভাল অহা নাই ফুল হেণ্ডেল অহা নাই একশ্যন কেমেৰা থকা হ'লে বেছি ভাল হ'ল হয় কিন্তু ল'ম মই লাহে ধীৰে ল'ম একশ্যন কেমেৰাটো এতিয়া সময় আছে কাৰণ টকাওতো লাগে ন মই কোনটো লওঁ চাওঁ GoPro লওঁ নে একশ্যন DJI একশ্যন লওঁ আপোনালোকে কমেণ্ট কৰি জনাব কিন্তু ল'ম লাহে লাহে ল'ম জানে যিহেতু কেনেকুৱা দাম একশ্যন কেমেৰা মোবাইল দিও হৈ যায় কিন্তু মোবাইলৰ কেমেৰাটো আপুনি জানে ছাইডত থাকে কিনাৰত ওপৰ ফালে তো এক চাইডে এংগেলটো আহে মাজত কেমেৰাটো নহ'ব মাজত থকা হ'লেতো মাজৰ পৰা আহিলে সেইটো একশ্যন কেমেৰাতে পচিবল আছে এতিয়া আৰু ক'তো নৰখোঁ একেবাৰে ওলাই যাওঁ अच्छा ऐसा काम अच्छा काम है ये सब करना चाहिए
পালোহি হেৰি ৰয়িং ছেকেণ্ড ব্ৰিজ। এতিয়া আমি যাম তললৈ নামি কিনে। আপুনি ভিউ চাব পাৰে, কি বম লাগিছে মানে। বাইকখন ইয়াতে পাৰ্ক কৰি দিলোঁ। এতিয়া তললৈকে যাম, তাৰপিছত তাত গা পা ধুম, তাৰপিছত ঘৰলৈ যামগৈ। ভিউটো চাব পাৰে আপোনালোকে, কি বম লাগিছে মানে, মজা লাগিছে। আজি ৰ'দো দিছে ন, বেছি ভাল লাগিছে মানে। এইকেইদিন বৰষুণ দি আছিলে, মই ভাবিছিলোঁ ৰ'দ চদ দিলে আৰু দিগদাৰে হৈ যাব। বাচিলে দেই মোবাইলটো পৰিবলৈ কাৰণে। আপোনালোকে পানীৰ শব্দ শুনিব পাৰে, কেনেকুৱা ঝৰঝৰ ঝৰঝৰ। एकदम ठियो। और आगे है क्या? आगे आगे ना है यहाँ से अगर उतरना पड़ेगा तो चढ़े। यार फिर ही एकदम ये गम पाइছো নামিম কেনেকে? এতিয়া ইয়াতে নামিব। মই একদম দৌৰি আহি গ'লো। ब्रेक लगाओ रे। गोविंद ब्रेक लगाना, नहीं तो गिर जाएगा। यस, इतना डरता है, इतना फाड़ के आया है। ये डरता है, हम चढ़े उतरे रे यार। এইটো এটা আমাক দেখাব গৈছে মানে। राजधानी एक्सप्रेस, यहाँ में मत घुस जाना रे। कहाँ से जाएगा तेरेगा। हेलमेट उठा के थोड़ा मोबाइल पकड़ा है हम। सबसे बड़े यहाँ से रास्ता पकड़ो। थोड़ा सा पड़े नहीं कि भाई, बहुत डेंजर जगह माने। क्या होता है ना, हम लोग रास्ते में बैठेगा। इधर बेटा नहीं बोलेगा, हम एक कुछ बोलेगा। वीडियो बना रहे शौक कोहुआ पुनर माजे माजे। কি বঢ়িয়া লাগিছে পাহাৰটো, আপোনালোকে চাওকচোন। কহুৱা বনৰ মাজে মাজে ৰাস্তা, আৰু যিহে গৰম, পানীখিনি বম ঠাণ্ডা হ'ব। পাহাৰৰ পানী যিহেতু। অলপ অলপ পানী আছে, पानी पूरा ठंडा होगा। পিকে দেখো। क्या बोला तूने? चलो पीलेगा। झाड़ू झाड़ू सब किससे बोलते हैं? 15 का। हाँ ओके, छवि पे नोट बता दे। बोल बोल। हाँ हाँ ठीक बा। ঘাম ওলাই গ'ল আজি, ঘামখিনি চব পানীত বোৱাই দিম। ठीक बा। ठिकाना बना लेगा अपना। जगह देख ले, कौन जगह ठिकाना बनाएगा। नहीं ठिकाना शीशा उसा भाঙाए रे। बंदा है तो गाड़ी उड़ी फटा हुआ है। यहाँ राखो ना, यहाँ राखो। বন্ধুসকল, এতিয়া আমি পাই গ'লো ৰয়িং ছেকেণ্ড ব্ৰিজ। আপোনালোকে চাব পাৰে কেনেকুৱা শব্দ হৈ আছে পানীৰ, বহুত সুত আছে। এতিয়া ইয়াতে খেলিম অলপ, তাৰপিছত একেবাৰে ঘৰলৈ যাম। তো
আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। আপোনালোকে যদি ফেচবুকত চাই আছে তো ফ'ল' কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকে ইউটিউবত চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি জনাব যে ভাল হৈছে না বেয়া হৈছে, কেনেকুৱা হৈছে ভিডিঅ'টো। এতিয়া খেলাৰ টাইম হৈ গ'ল, এতিয়া পাই গ'ল। বঢ়িয়া লাগিছে একদম। ঠাণ্ডা ঠাণ্ডা পানী সোমাইছোঁ। হাফ পেণ্ট এটা লৈ আহিছিলোঁ মানে। বহুত গৰম লাগে, গৰম ওপৰত গৰম তলত ঠাণ্ডা। এইটো লগৰটো গামোচা পিন্ধি আছে। পানী সুতটো মানে ইমানেই বেছি ন, উটুৱাই লৈ যাব একেবাৰে। সেই দাদাজনে পূৰা মজা কৰিছে, সেইকাৰণে মই আগে আগে যোৱাগৈ নাই। पानी का स्पीड तमाम स्पीड बसे नहीं ना। चश्मा क्या हुआ चश्मा? चश्मा बेकार है। चश्मा लेके अरे चश्मा पिला का फोटो कहाँ मजा है?